নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ এটি নতুন ৰেচিপি, সৰু বৰালি মাছৰ লগত কচু আলুৰ আঞ্জা। সৰু বৰালি মাছ আৰু কচুৰ আঞ্জা খাবলৈ খুবেই সোৱাদযুক্ত হয়। আপোনালোকে এবাৰ খাই চাবচোন, খুবেই সোৱাদযুক্ত হয়। সৰু বৰালি মাছ আৰু কচুৰ আঞ্জা বনাবলৈ মই প্ৰথমে মাছকেইটা ধুনীয়াকৈ ধুই লৈছোঁ। লগতে কচুকেইটা ধুনীয়াকৈ কাটি লৈছোঁ আৰু পিঁয়াজ জলকীয়া কাটি লৈছোঁ, লগতে আদা নহৰু পিচি লৈছোঁ। মাছকেইটাও ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। মাছকেইটা ফ্ৰাই কৰা তেলতে মই অলপ পাঁচফোৰণ দিছোঁ। পাঁচফোৰণকেইটা ধুনীয়াকৈ ফুটিবলৈ দিছোঁ। তাৰপিছত মই তাত পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিছোঁ। পিঁয়াজখিনি হাফ ফ্ৰাই হৈ গৈছে, তাৰ কাৰণে মই ইয়াতে আদা নহৰুখিনি দি দিছোঁ। ধুনীয়াকৈ লৰাই দিম আৰু আদা নহৰুখিনি অকণমান ফ্ৰাই হ'বলৈ দিম, যাতে আদা নহৰু কেঁচা গোন্ধটো নোহোৱা হয়। তাতে মই অকণমান হালধি গুড়ি দি দিছোঁ, লগতে অকণমান জিৰা গুড়ি দি দিছোঁ। এইখিনি মই অকণমান ফ্ৰাই হ'বলৈ দিম মছলাখিনি। অকণমান পানী দি দিছোঁ যাতে মছলাখিনি ভালদৰে সিজি যায় আৰু যাতে মছলাটো জ্বলি নাযায়, তাৰ কাৰণে। মছলাখিনি মোৰ ধুনীয়া হৈ গৈছে। এতিয়া মই ইয়াতে কচুখিনি দি দিম। কচুখিনি দি মই ধুনীয়াকৈ লৰাই দিম আৰু অকণমান টাইম কচুখিনি ফ্ৰাই হ'বলৈ দিম। কচুখিনি ফ্ৰাই হোৱা ক্লিপটো মোৰ ভালদৰে লোৱা নহ'ল, ক্ষমা কৰিব। পানী দিয়াটো ডাইৰেক্ট দেখালোঁ, এতিয়া মই পানী দি দিছোঁ। পানী দি উতল আহিবলৈ দিম। মোৰ উতল আহি গৈছে কচুখিনি মই এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। মোৰ কচুখিনি প্ৰায় আধা সিজা হৈছে। আৰু অকণমান সিজিবলৈ দি মই ইয়াতে মাছখিনি দি দিম। মোৰ ফ্ৰাই আলুখিনি গুলিব ধৰিছে। ইয়াতে এতিয়া মই মাছখিনি দি দিম। মাছখিনি দি মই ইয়াতে ধুনীয়াকৈ অকণমান সিজিবলৈ দিম মাছখিনি, কাৰণ মই মাছখিনি হাফ ফ্ৰাই কৰিছিলোঁ। মোৰ ফ্ৰাই আঞ্জাখন হৈ গৈছে। আঞ্জাখন গোটা হ'বলৈ মই দুটামান কচু ভাঙি দিম। আঞ্জাখন খাবলৈ খুবেই সোৱাদযুক্ত হয়। আপোনালোকে এবাৰ ঘৰত বনাই খাই চাবচোন। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।